Hello friends, welcome back to my YouTube channel Himadri Soikia Himu. আজি মই আপোনালোকৰ মাজলৈ এটি ৰেচিপি ভিডিও লৈ আহিছো। আশা কৰো ভিডিওটো চাই আপোনালোক সকলোৱে উপকৃত হ'ব। আহকচোন ভিডিওটোলৈ আগবাঢ়ো। লগতে মোৰ চেনেলটোলৈ যদি আজি প্ৰথমবাৰৰ বাবে আহিছে তেন্তে হলে সকলোৱে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন ভিডিওটোলৈ আগবাঢ়ো। মই আজি কঁঠাল গুটিৰ চাটনি পিটিকা দেখাবলৈ ওলাইছো। চাওকচোন কি লৈছো। মোৰ আজি ৰেচিপিটো হ'ল কঁঠাল গুটিৰ চাটনি। চাওকচোন কি বস্তু লৈছো কঁঠাল গুটিৰ চাটনি বনাবলৈ। আপোনালোক সকলোৰে ঘৰতে এতিয়া কঁঠাল গুটি এভেইলেবল হয় নে নহয়, তাৰ কাৰণে কি লাগিব চাওকচোন। এয়া কঁঠাল গুটি কেইটামান বইল কৰি লৈছো। এয়া কেঁচা জলকীয়া, শুকান জলকীয়া, নহৰু, এয়া মান ধনিয়া, জেগা অনুসৰি ইয়াক বঙালী ধনিয়া বুলিও কোৱা হয়। এয়া বিলাহী, কণ বিলাহী ঘৰৰে, এয়া আদা আৰু এয়া পিঁয়াজ আৰু লগতে এয়া কলাখাৰ। এতিয়া মই কি কৰোঁ চাওক। এই বইল কৰি লোৱা কঁঠাল গুটিকেইটা এতিয়া পুৰিব লাগিব। কেনেকৈ পুৰোঁ চাওঁ আহকচোন। কঁঠাল গুটিখিনি ষ্টিক এডালত ভৰাই লওঁ পুৰিবৰ কাৰণে। চাওকচোন কেনেদৰে ভৰাইছোঁ। ঠিক এইদৰে ভৰাই ল'ব। এতিয়া ঠিক সেইদৰে নহৰু আৰু আদা বিলাহীখিনিও এইদৰে ষ্টিকডালত ভৰাই ল'ব। চাওকচোন কেনেদৰে ভৰাই লৈছোঁ। এতিয়া গেছটো অন কৰি এইদৰে পুৰিবলৈ দিব। দেখিছে পুৰাটো সদায় খাবলৈ টেষ্টিয়ে হয়। এইদৰে পুৰি লৈছোঁ। আপোনালোকে এনেদৰে চৌকাটো পুৰি ল'ব পাৰে, মই গেছতে পুৰি লৈছোঁ। গোটেইখিনি পুৰি ল'ব। পুৰা এয়া হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিম। গেছটো অফ কৰি এইখিনি ভালদৰে নমাই ল'ম। এতিয়া এনেদৰে এইখিনি উলিয়াই ল'ব। গৰম হৈ আছে সেইকাৰণে পুৰিছে। লাহে লাহে আঁতৰাই ল'ব। মই এয়া উলিয়াই ল'লোঁ। তাৰপিছত এইখিনি খুননাত পিচিব লাগিব। চাওকচোন কেনেদৰে খুননাত পিছোঁ। এতিয়া এই খুননাটোত কঁঠাল গুটি 4টা দি দিলোঁ। লগতে বিলাহী 4টাও দি দিলোঁ, পোৰা বিলাহী। জলকীয়া 2টা দিছোঁ, শুকান জলকীয়া পোৰা, আৰু কেঁচা জলকীয়া পোৰা দিছোঁ 2টা। অকণমান পিঁয়াজ দিছোঁ, পোৰা আদা দিছোঁ আৰু পোৰা নহৰু দিম। তাত অলপমান বঙালী ধনিয়া দিছোঁ, মানে মান ধনিয়া। তাৰপিছত এইখিনি খুন্দিব লাগিব। এয়া দেখিছে এয়া হৈ গৈছে। ইয়াত এতিয়া আপোনালোকে দিব লাগিব অকণমান নিমখ জোখ অনুযায়ী। অকণমান মই নিমখ দিছোঁ জোখ অনুযায়ী। অকণমান মিঠাতেল দিছোঁ আৰু লগতে ইয়াত দিম জলকীয়া তেল। চাওকচোন বেছি নিদিব, জোখ অনুযায়ী দিব, যিমান অনুপাতে খাব পাৰে। তাৰপিছত এইখিনি আকৌ পিচি দিব। এয়া হৈ গৈছে। মই এয়া ভালদৰে হাত ধুই পেলাইহে চুইছোঁ বাৰু দেই। এয়া হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি থৈ দিম। এয়া চাওক মোৰ এয়া পিটিকা, মানে মই এনেকৈ পিচি পেলাই কৰাৰ কাৰণে চাটনি বুলি কৈছোঁ। এয়া মোৰ ৰেডি।
কিমান টেষ্টি হৈছে, কি ধুনীয়া চেণ্ট আহিছে সেইটো মই জানিছোঁ। আপোনালোকেও এনেদৰে বনাই খাব। যিহেতু এতিয়া কঁঠালগুটি সকলোৰে ঘৰতে এভেইলেবল, ঘৰত নহ'লেও বজাৰত হ'লেও পাব, আপোনালোকে আনি ল'ব। এইদৰে মোৰ এইটো ৰেডি হৈ গ'ল। মই আন এটা দেখাওঁ, চাওকচোন। অন্য এটা কঁঠালগুটিৰ পিটিকা চাওকচোন কেনেদৰে দিছোঁ। এয়া পোৰা কঁঠালগুটিকেইটা দি দিলোঁ, তাত এয়া পোৰা বিলাহীকেইটা দি দিছোঁ, এয়া পোৰা আদা দিছোঁ, পোৰা নহৰুখিনি দিছোঁ, কেঁচা জলকীয়া, এয়া পোৰা শুকান জলকীয়া, আৰু ইয়াত দিলোঁ অকণমান পিঁয়াজ, মানে বেছি দিয়া নাই, দুইটাতে অলপ অলপ দিছোঁ। তাৰপিছত দিলোঁ এয়া বঙালী ধনিয়া। এয়া হৈ গৈছে। এইখিনি আকৌ আগৰ দৰে পিহি ল'ম খুন্দনাত। এয়া দেখিছে, খুন্দনাত পিহি লৈছোঁ। তাৰপিছত এইখিনি কি কৰোঁ চাই লওকচোন। এয়া হিটাৰ তামোল খুন্দা খুন্দনা দেই, মই তাতে ব্যৱহাৰ কৰিছোঁ, চাওকচোন। এয়া দেখিছে মোৰ হৈ গৈছে। ইয়াত আপুনি জোখ অনুযায়ী দিব নিমখ। এয়া মই নিমখ দি দিলোঁ। তাৰপিছত তাত দিব লাগিব কলাখাৰ। এয়া কলাখাৰ অকণমান দিব, বেছি নিদিব। তাৰপিছত তাত দিব লাগিব অকণমান মিঠাতেল। এয়া মই দিলোঁ। এতিয়া আকৌ সেই আগৰ দৰে ননাটোত পিহি দিয়ক এইখিনি। এয়া হৈ গৈছে। এয়া এতিয়া মই নমাম। এয়া হৈ গ'ল মোৰ খাৰণি দিয়া আপোনাৰ কঁঠালগুটিৰ পিটিকা, আৰু এয়া হৈ গ'ল ভোট জলকীয়া তেল দিয়া, আৰু লগতে এয়া বাকীখিনিতো দেখাইছিলোঁৱে এইখিনি। এতিয়া চাওকচোন, আপোনালোকেও এইটো চাটনি মানে পিটিকা খাব পাৰিব, বহুত টেষ্টি হয়। ময়ো আজি বনাই খাম এতিয়া। এনেদৰে সহজ পদ্ধতিত বনাই খাব, ভাল পাব সকলোৱে। এয়া পিটিকা ৰেডি। মই অকণমান বনাইছোঁ, ঘৰত মানুহ কম কাৰণে আপোনালোকে সৰহকৈ বনাই খাব পাৰিব, জোখ অনুযায়ী আপোনালোকক কিমান লাগে। এয়া দেখিছে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আগলৈ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।